অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভালে আছেনে আপোনালোকে? মই বৰ্তমান ভালে আছোঁ বাৰু আৰু আশা কৰোঁ আপোনালোকেও ভালে থাকক। ৰাতিপুৱাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত গৰম পৰিছে, ৰাতিপুৱাই ঘামি দেখোন অৱস্থা নাইকিয়া হৈছে। তাকে পথাৰত যাম বুলি ভাবিছোঁ। আজি প্ৰথম ৰোৱা কি হয়, ৰ'দ যি দিছে তাকে ওলাবলৈকে চিন্তা হৈছে। হ'লেও যাম বাৰু পথাৰত। আৰু পথাৰত কি কৰোঁ আপোনালোককো দেখাম। চাই যাব ভিডিঅ'টো শেষৰলৈকে। কি পাৰোঁ চেষ্টা কৰিম দেখাবলৈ। ভালকৈ দেখাব নোৱাৰিবও পাৰোঁ, কাৰণ মোবাইল থৈ দিয়া তেনেকৈ মানুহ নাই। ৰুবও লাগিব অলপ দিয়কচোন। ৰ'দ কোনোবা এজনী যদি বহি থাকোঁ, বাকীবিলাকৰ বেছি খঙো উঠে আৰু গৰমো উঠে ৰ'দত। সোনকালে ৰুলে নিজে আজৰি হ'ম, সেইটো কাৰণে হ'লেও কিমান পাৰোঁ আপোনালোকক দেখাম বাৰু। ভিডিঅ'টো শেষৰলৈকে চাব, কিন্তু তেতিয়াহে আচল মজাটো পাব আপোনালোকে। আৰু ইমান কষ্ট কৰি ৰাতিপুৱাৰ পৰাই গৰমত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলোৱে চাব আৰু মৰম দিব। যদিহে ভিডিঅ'টো চাই ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে একেবাৰে ব'লক পথাৰতে লগ পামগৈ। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা এইজনীও আৰু কিবা খুৰীজনীয়ে মোক কেনেকৈ ভিডিঅ'ত কথা ক'ব লাগে তাকে শিকাই আছিলে। খুৰীয়ে হয় গোটেইকেইজনী, আৰু লগত মাও আছে আৰু এনাই সম্বন্ধীয় এজনী। পথাৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল, ভাগৰ লাগিলে মোৰ। গা পা ধুই পোনে বিচনাতে পৰি দিলোঁ। একেবাৰে সাৰ পাইহে আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পাহৰি গৈছিলোঁ মই যে ভিডিঅ' কৰি আছোঁ। মনত পৰিলে পুতুককৈ, সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ বুলি আকৌ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। পথাৰৰ কথা কিনো ক'ম আপোনালোকক। আজি মানে তামাম ৰ'দ চোকা, মোৰ অৱস্থা বেয়া হৈ গ'ল। মোৰ বুলি নহয়, সকলো ৰোৱনীয়ে অৱস্থা বেয়া গৰমত। লাষ্টৰ দুবাৰটোত ক'বলৈ বাকীয়ে নাই। পানী আছিলে, পানীত ৰুলে কেনেকুৱা হয় আৰু আপোনালোকে জানেই দিয়কচোন। তল মূৰ কৰি পানী চাই চাই ৰুই থাকিলে মূৰ বিষায়, তাতে আকৌ পানীও গৰম হৈ গ'ল বহুত। মানে ৰুই শেষ কৰিলোঁ আৰু যেন তেনে। তাৰপিছত এতিয়া ভাবিছোঁ আকৌ ভাগৰটো পেলাল যিহেতু আৰু মূৰ বিষটো অলপ ভাল পালোঁ, জাকৈ মাৰিব যাওঁ। মানে ওচৰৰ আইতা দুজনীয়ে ৰাতিপুৱাই মোক লগ ধৰিছিলে জাকৈ মাৰিবলৈ। সিহঁতি মাৰিলেগৈ, মোৰ কিন্তু ৰুব দিয়াৰ কাৰণে যোৱা নহ'ল। আৰু মই সিহঁতক পিছ টাইমত যাম বুলি ক'লোঁ। এতিয়া 4টা বাজিলে, কিন্তু এতিয়ালৈকে ৰ'দ কমা নাই পিছে দেই। অলপ ছাঁ পৰিলে যাম, আৰু আধা ঘণ্টামান পিছত ৰ'দ কমিব চাগে, তাৰপিছত যাম। বিলত নহয় বাৰু, পথাৰতে মাৰিব যাম। আৰু সেই পথাৰডোখৰত 4টামান বজাৰ পৰাই ছাঁ পৰে, কিন্তু ৰাস্তাটো যাবলৈকে অসুবিধা হয় দিয়কচোন ৰ'দ দি থাকিলে। সেইটো কাৰণে 4:30মান বজাতে যাম বুলি ভাবিছোঁ। আৰু ভাবিছোঁ আপোনালোককো দেখাওঁ অলপ জাকৈ মৰা, কেনেকৈনো আমি মাৰোঁ জাকৈ। বলক তেনেহ'লে একেবাৰে মই এতিয়া ওলাওঁ আৰু লাহেকৈ। মোক আহি চিঞৰিবহি আইতা দুজনীয়ে। ওলাই থাকোঁ মই, একেবাৰে তাতে লগ পামগৈ। দল টানি ভেটা দিয়া আপোনালোকক দেখুৱাবলৈ নহ'ল, যিহেতু মই পোৱালি এটাক ভিডিঅ' কৰিব দিছিলোঁ। সিনো কি জানে বাৰু, হ'লেও ইমানখিনিকে যে কৰি দিলে সেইটোৱে বহুত মোৰ কাৰণে, যিহেতু তাত মোবাইল ধৰি দিবলৈ কোনো বেলেগ মানুহেই নাছিল। এয়া আমি এনেদৰে হুৰাই হুৰাই মাছবিলাক আমি যোনটো ভেটা দিওঁ তাত এনেদৰে ভৰাই লওঁগৈ। ভেটাৰ মুখলৈকে এনেদৰে মাছবিলাক খেদি খেদি নি লাষ্টত ভেটাটো মুখখন মাৰি দিওঁ। তাৰপিছত তাৰ ভিতৰতে আমি জাকৈ মাৰোঁ। আৰু মাছবিলাক সেইটো সময়তে বহুত জঁপিয়াই, চাবৰ কাৰণে বহুত ভাল লাগে। ওচৰৰ পৰা দেখুওৱা হ'লে আপোনালোকে গম পালে হয়।
পোৱালিটোৱে মোক জাকৈ পৰা ভিডিঅ' নকৰিলে ইমানতে কৰি সি মোবাইলটো থৈ দিলে আৰু সি কিনো জানে বাৰু একো নাই ইমানখিনিকে যে দেখাব পাৰিলোঁ আপোনালোকক দেখুৱাম বুলি কৈ সেইটোৱে বহুত মোৰ কাৰণে ঘৰলৈ আহি আছোঁ এতিয়া মায়ে আনিবলৈ গ'ল বাৰু মোক সন্ধিয়া হোৱাৰ কাৰণে এয়া মই জাকৈ মাৰি পোৱা মাছ এতিয়া টাইম হৈছে ৰাতি 8টা দেখিছে আপোনালোকে আজি দিনটো কি কৰি আছোঁ মই ৰুবলৈ গ'লোঁ ৰুই আহি গা পা ধুই শুলোঁ শুই উঠি মাছ মাৰিবলৈ গ'লোঁ মাছ মাৰি গা পা ধুই এতিয়া আকৌ তুলি লৈছোঁ মোবাইলটো হাতত ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ বুলি মানে আৰু এটা কাম বাকী থাকিয়ে গ'ল মায়ে মানে আইতাৰ হাতৰ ঘৰৰ পৰা মাটি কঁঠাল 2টা আনিছিলে এটা খালোঁ আৰু এটা মই থৈ দিলোঁ নহয় উস্তাদি মাৰি মাটি কঁঠালৰ জেলি বনাম বুলি এতিয়া মানে কাইলৈলৈকে থৈ দিলে মাটি কঁঠালটো বেয়া হৈ যাব আৰু যদি বেয়া হৈ যায় মাৰ পৰা মই ঠিকছে গালি খাম সেইটো কাৰণে ভাবিছোঁ গালি খোৱাতকৈ যিমান ভাগৰৰ মাজত হ'লেও জেলিটো বনাই পেলাওঁ নহ'লে বেয়া হৈ গ'লে বনালে বেয়াও হ'ব পাৰে আৰু জাকৈ মাৰি বাৰু ভালে লাগিলে মাছ পালোঁ যে নোপোৱা হ'লে অলপ বেয়া লাগিলে হ'লে তেনেহ'লে আপোনালোককো ভাবিছোঁ অলপকৈ দেখাওঁ ভালকৈ দেখাব নোৱাৰিম যিহেতু মই নিজেই মোবাইল ধৰিব লাগে নিজেই বনাব লাগে সকলো চব নিজেই কৰিব লাগে কোনো ষ্টেণ্ডো নাই মোৰ লগত অলপ কষ্ট হয় হ'লেও আপোনালোকক যিমান পাৰোঁ দেখুৱাম যদি আপোনালোকে একেবাৰে সম্পূৰ্ণকৈ ভালদৰে পৰিমাণ অনুসৰি ৰেচিপিটো লাগে কমেণ্ট কৰি জনাব তেতিয়া মই ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া এনেই থুলমূলকৈ অলপ দেখাওঁ আপোনালোককো কেনেকৈনো মই ঘৰতে জেলি বনাওঁ তেনেহ'লে আৰু ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে মাটি কঁঠালৰ জেলি বনাবলৈ আমাক প্ৰথমে লাগিব এটা মাটি কঁঠাল আৰু আমি এতিয়া মাটি কঁঠালৰ বাকলিটো ভালদৰে এৰুৱাই ধুই সৰু সৰুকৈ কাটি ল'ম তাৰ পাছত মিক্সাৰ গ্ৰাইণ্ডাৰত ভৰাই দিম আৰু এইখিনি দেখিছেনে আপোনালোকে ভালদৰে মিহলি হৈ গ'ল এতিয়া আমি যতন এটাত এইখিনি ভালদৰে নপৰাকৈ ঢালি ল'ম আৰু বাকি থকা মাটি কঁঠালখিনিও মিক্সাৰ গ্ৰাইণ্ডাৰত দি ভালদৰে মিহলি কৰি ল'ম এতিয়া আপোনালোকে হয়তো দেখি গম পালে যে আমাক মাটি কঁঠালৰ জেলি বনাবলৈ 3টা বস্তুৰে প্ৰয়োজন হ'ব এটা মাটি কঁঠাল আৰু চেনি আৰু নেমু ৰস এতিয়া আমি মিক্সাৰ গ্ৰাইণ্ডাৰত দি লোৱা মাটি কঁঠালখিনি কেৰাহীত দি দিম আৰু কেৰাহীত দিয়া 5 মিনিটমানৰ পাছতে আমি ইয়াত চেনি যোগ কৰি দিম গেছটো মই মিডিয়াম ফ্লেমতে থৈছোঁ আৰু এতিয়া দেখিছে আপোনালোকে এনেদৰে উতল আহিছে আৰু উতল অহাৰ পাছত যিখিনি এনেদৰে ফেন ওলাই সেইখিনি আপোনালোকে পেলাই দিব আৰু 20 মিনিটমানৰ পাছত দেখিছে আপোনালোকে এয়া ডাঠ হৈ আহিছে আৰু এইখিনি হৈছে নাই হোৱা জানিবৰ বাবে আপোনালোকে এটা বাটিত অলপ ঠাণ্ডা পানী লৈ তাত দুটোপালমান দি চাব পাৰে যদি দেখিছে আপোনালোকে এইখিনি পানীৰ লগত মিহলি হৈ গৈছে তো এইখিনি নাই হোৱা এতিয়া মই 5 মিনিটৰ পাছত আকৌ এবাৰ হৈছে নাই হোৱা একে পদ্ধতিৰে চেক কৰি চাওঁ আৰু এয়া দেখিছে পানীৰ লগত মিক্স হৈ যোৱা নাই তেনেহ'লে এইখিনি ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি 5 মিনিটৰ কাৰণে ৰাখি থৈ দিছোঁ আৰু মই এটা আগতীয়াকৈ চিচাৰৰ বয়াম ৰেডি কৰি থৈছিলোঁ আৰু তাত মই এতিয়া লাহে লাহে এখন হেতাই ভৰাই দিম কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল যিহেতু সম্পূৰ্ণ জেলি প্ৰস্তুত হ'বলৈ নাই কমেও 6 ঘণ্টা ৰুম টেম্পাৰেচাৰত ৰাখিব লাগে সেই গতিকে একেবাৰে ৰাতিপুৱা দেখাইছোঁ এয়া ফাইনেল লুক আৰু ভাবিছোঁ ভিডিঅ'টো মই এনেদৰে সামৰণি মাৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাবচোন নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম তেনেহ'লে আজিলৈ বাই বাই